চেণ্ট্ৰেল পৰা এই বস্তুটো মানে ইলেকশ্যন ওচৰতে মানে আগতে আহিব নালাগিছিল এইটো মানে এইটো বহুত জামেলা হৈছে পাব্লিকৰ কাৰণে মানে পাব্লিকবিলাক মানে বহুত হেৰেছমেণ্ট পাইছে আৰু মানে যিটো বা ইলেকশ্যন ওচৰতে কিয় দিছে এইটো বহুত চিন্তা কৰিছে আৰু যোনটো আধাৰ লিংকত যিটো দিব আছে এইটো নতুন চৰকাৰ অহাৰ পিছতে দিব পাৰে বা পুৰণা চৰকাৰ অহাৰ পিছতে দিব পাৰে এইটো কিন্তু এইটো কিয় প্ৰয়োজন হৈছে ইমান ইমাৰ্জেঞ্চি এইটোতো একটা প্ৰশ্ন আছে না কি এইটো কিবা সন্দেহ আছে নেকি ডুপ্লিকেট কাম কৰি আছে নেকি এইটো কিন্তু মই একজন মানুহ মই কৈছোঁ মই নামটো নক'ম মানে কৈছে মানে এইটো কেইদিন পিছত পঠাব এইটো কেইদিন পিছত জমা কৰিব লাগে কৈছে তাৰপিছত এই মানুহ কৈছে নাই এইটো সোনকালে দিব কৈছে সোনকালে পঠাব দিছে কৈছে আৰু কাগজ ডকুমেণ্টছবিলাক মানে আধাৰ কাৰ্ড লিংকত যোনটো ঘৰ বনাব দিছে না এইটো BPF-ৰ হয় 30,000 টকাটো তেওঁলোকে লোৱা বুলি কৈছে যিজনে ভিন্ন বিচাৰি তেওঁই কৈছে নিজে বহুত আমাক যে 30,000 টকাটো মই নোহোৱাকৈ বিনা বিচাৰি লগত লৈ পেলাই তেওঁলোকে এনেকৈ উঠাই ল'লে পইচাটো আমাৰ BPF-ৰ মানুহে তেওঁৰ নাম বৰ্তমান ৰঘুনাথ ৰাভা দণ্ডী ৰাভা BPF-ৰ এই প্ৰাইমাৰী কমিটিৰ মেম্বাৰ তেনেকৈ পইচা লোৱা বুলি তেওঁ অভিযোগ দিছে যিজনে হয় এইটো আমাৰ আপোনাৰ 2 নং কাদা বিলৰ পৰা উত্তৰখণ্ডত ফিলুগুৰি গাঁও বুলি কয় যজ্ঞপুৰ VCDC পৰে হয় 5 নং সমষ্টি এইটোতো মই ক'ব নোৱাৰোঁ এতিয়া BPF দলৰ আমাৰ কৰ্মীটো মেন হ'ল লোকনাথ সন্যাসী BPF দলৰ তেওঁ GRS হয় আৰু মই বৰ্তমান দিনত ইয়াত থাকোঁ 3টা বজাৰ পৰা বেলেগ জেগাত থাকোঁ মই এতিয়া আহিলোঁ ঘৰত ইফালেও ঘৰ আছে ইফালৰ পৰা আহিছোঁ যে মই দেখিছোঁ গোটেই পঞ্চায়তত মানুহ জমা এতিয়া এইটো কি কথা এতিয়া ঘৰত আহি পালোঁ নাই এনেকুৱা ঘৰ আহিছে বোলে আপোনাকো মাতিছে যাব কৈছে এনেকুৱা সুধিছে আৰু এতিয়া হয় নেকি এতিয়া গ'লোঁ লিষ্টখন চালোঁ ঠিকে মোৰ ল'ৰাৰ নামটো আছে এতিয়া ল'ৰাৰ নামৰ কাগজ পত্ৰ মই জমা দিলোঁ নামবিলাকতো ইমান ভালকৈ নাজানো হেমচন্দ্ৰ আছিলে আৰু টাৰ্জেন আছিলে কাগজ পত্ৰ জমা দিয়া নহয় মানে বস্তুটো ৰাখিবলৈ সাজু হ'ব কৈ পেলাই আমাৰ চন্দ্ৰে কৈছিলে চন্দ্ৰে BPF দলৰ হয় পিছত লাগিব পাৰে কাগজ পত্ৰ ইতিমধ্যে তেনেকৈ কৈ পেলাই কৈছিলে সেইটো স্পষ্ট মই কৈছোঁ যজ্ঞপুৰ VCDC যজ্ঞপুৰ GP পৰে GRS লোকনাথ